ন্যায়ৰ দাবীৰে প্ৰদৰ্শন কৰা ফেস্টুন ফালি পেলোৱা হৈছে এয়া হৰভোগৰ মাজেৰে আগবাঢ়িছে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা আৰু তাৰ পাছতে এনেকৈ বিজেপি কাৰ্যকৰ্তাই এনেকৈ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে যি এই ফেস্টুন প্ৰদৰ্শন কৰা হৈছিল সেইসমূহ এনেকৈ ফালি পেলাইছে এয়া কেনেকৈ অতি দৃষ্টিগতভাৱে এইসমূহ ফালি পেলাইছে আপোনালোকে মন কৰক পেলাই দিয়া হৈছে পথৰ ওপৰত এইগৰাকী আন এগৰাকী বিজেপি দলৰ কাৰ্যকৰ্তা এইসমূহ ফেস্টুন বা এইসমূহ য'ত লিখি অনা হৈছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ সেই ফেস্টুন এই মুহূৰ্তত এনেকৈ টানি আঁচুৰি লৈ গৈছে বিজেপি কাৰ্যকৰ্তাই তাৰ পাছত এইসমূহ ৰাস্তাৰ ওপৰতে পেলাই দিছে জুবিন গাৰ্গৰ নাম লিখা কাগজ ৰাস্তাৰ ওপৰতে দলিয়াই পেলাইছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে যি তেওঁলোকে ফেস্টুন প্ৰদৰ্শন কৰিছিল সেইসমূহ টানি আঁচুৰি লৈ গৈছে ফালি পেলাইছে জুবিন গাৰ্গৰ নাম লিখা কাগজ ৰাস্তাৰ ওপৰতে দলিয়াই দিছে বিজেপি কৰ্মীয়ে আৰু জুবিন গাৰ্গক আজি পৰ্যন্ত এই চৰকাৰখনে ন্যায় দিব নোৱাৰাৰ এটা অভিযোগ ইতিমধ্যে উত্থাপিত হৈ আহিছে মুখ্যমন্ত্ৰীয়ে কৈছিল যে জুবিন গাৰ্গক আমি ন্যায় প্ৰদান কৰিম